আশাইদি নিদিব কেতিয়াবা সৰি পৰা ফলৰ পৰাও নতুন উদ্ভিদৰ জন্ম হয়। আসসালামু আলাইকুম, নমস্কাৰ। নুৰা আণ্টি ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। এই দুটা ৰেচিপি লৈ আপোনালোকৰ মাজলৈ আহিছোঁ। প্ৰথমতে বনাম ঢেকীয়া। এয়া ঘৰৰে ঢেকীয়া তুলি লগতে আছিলে ঘৰত কোমোৰাৰ সাৰ বনাম। এনেদৰে দালি লৈছোঁ, বেহাৰ লৈছোঁ আৰু হাঁহৰ কণী লৈছোঁ আৰু পিঁয়াজ লৈছোঁ আৰু আদা ৰহুন লৈছোঁ। এনেদৰে লৈ পেলাই কুটি ল'লোঁ। কুটি লোৱাৰ পাছত এনেদৰে বহুৱাই দিম। এতিয়া বহুত বেছি বিশেষ আইটেমৰ প্ৰয়োজন নাই, ইনগ্ৰিডিয়েণ্টৰ প্ৰয়োজন নাই। ঘৰত থকা বস্তুৰে বনাব পাৰি খাৰটো। আৰু এনেদৰে ৰহুন অলপ থেতিলাই লওঁ। ৰহুনখিনি এনেদৰে দি পেলাই লগে লগে তাত পিঁয়াজ দিম। পিঁয়াজখিনি দি পেলাই অকণমান নিমখ দিম। নিমখ দি লৰাই দিলে হ'ল। তাৰপিছতে কুটি থোৱা কোমোৰাখিনি এনেদৰে ইয়াত দি দিম। অকণমান লাৰি দি পেলাই তাৰপিছতে পেলাই দিম ধুই দিয়া দালিকেইটা দি দিলোঁ। দালিকেইটা দি পেলাই এনেদৰে লৰাই দিলোঁ। লৰাৰ পিছত ইয়াতে দি দিম খাৰ, চৌদা খাৰ, ক'লা খাৰ ব্যৱহাৰ কৰিব পাৰিলে ভাল, যিহেতু ঘৰত ক'লা খাৰ নাছিলে। তাৰপিছত এনেদৰে বেহাৰ দিলোঁ। বেহাৰখিনি দি অকণমান হালধি দিলোঁ। হালধি দিয়াৰ লগে লগে চৌদা আৰু হালধিৰ বিক্ৰিয়া হৈ পেলাই কালাৰটো এনেকুৱা হৈ গ'ল, ভাল হৈ গ'ল, দেখিবলৈ ভাল হ'ল। এতিয়া কেঁচা জ্বালা 3টামান দি দিলোঁ। তাৰপিছত দিলোঁ মান ধনিয়া, ঘৰৰ টাবতে আছিলে মোৰ। দি পেলাই এবাৰ বনাম ঢেকীয়াখিনি। প্ৰথমে ৰহুন কেইটামান ফুটাই লৈছোঁ। তাৰপিছত দিছোঁ ইয়াতে পিঁয়াজখিনি দি পেলাই লৰাই দিছোঁ। লৰাই দিয়াৰ পিছত ইয়াতে অকণমান নিমখ দিছোঁ আৰু যে হালধি দিছোঁ আৰু লগতে যে কণীখিনি আছিলে কণীখিনি ইয়াত মই ঢালি দিম। জলকীয়া গুড়ি অকণমান দিলোঁ, মছলা গুড়ি অকণমান দিলোঁ, কণীখিনি ঢালি দিলোঁ। ঢালি দি এনেদৰে লৰাই দিলোঁ। লৰাই দিয়াৰ পাছত দেখিছেনে কি ধুনীয়া কালাৰটো, গ্ৰীণ পূৰা কোমল ঢেকীয়া ঘৰৰে হয়। ইয়াতে দি দিলোঁ। দি পেলাই লৰাই দিম। লৰাই দিয়াৰ পিছত বেছি টাইম নালাগে, যিহেতু কোমল হৈ থাকে ঢেকীয়াখিনি। তাৰপিছত এনেদৰে প্লেটখন সজাই ল'লোঁ। ভোট জলকীয়া এটা ওপৰত লৈছোঁ, খাৰ লৈছোঁ, ঢেকীয়া লৈছোঁ। এনেদৰে অকণমান টেষ্ট কৰি চালোঁ, আপোনালোককো দেখুৱালোঁ। ভিডিঅ'টো যদি ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু ফেচবুক পেজটো ফ'ল' কৰিব আৰু ইউটিউবত ছাবস্ক্ৰাইব কৰিবলৈ আশা কৰিলোঁ।